Hello everyone, welcome back to my YouTube channel. আৰু লগতে গুড মৰ্নিং বাহিৰত বৰষুণ দি আছে অলপ অলপ আৰু মই কাপ চাহ লৈ পেলাই আপোনালোকৰ লগত কথা পাতিব বহিছোঁ। যদি বৰষুণ আৰু লগতে আপোনাৰ একদম গৰম গৰম একাপ গাখীৰৰ চাহ কিমান আমেজ হয় নহয়নে? মোৰ পিছে বৰষুণ বুলি কথা নাই, যিমান ৰ'দে নিদিয়ক কিয় বা বৰষুণে নিদিয়ক, মোক যদি কোনোবাই চাহ দিয়ে মই কেতিয়াও নকওঁ। মই সদায় খামেই চাহ, যেতিয়া যিমান গৰম হ'লেও ঠাণ্ডা হ'লেও কোনোবাই দিলে অফাৰ কৰিলে কেতিয়াও মই তাক না নকৰোঁ আৰু বেলেগে দিলেও না নকৰোঁ আৰু নিজেও বনায়ে খাওঁ। তেতিয়াহ'লে চুলিখিনি ইমান ডিষ্টাৰ্ব দি আছে, নাকত লাগি আছে বাৰ বাৰ। আশা কৰিছোঁ আপোনালোকে ভালে আছে, আমিও ভালে আছোঁ। মানবিকা আছে শুই, ৰাতিপুৱা তাই যিটো খোৱা টাইম হয় তাই টাইম হৈছে যিহেতু শুই গ'ল। আৰু ইফালে মই বেগ ওলাইছোঁ কাপোৰ বান্ধিবৰ কাৰণে। এটা ব্লগ এটা আৰম্ভ কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। যিসকলে আহিছে নতুনকৈ মোৰ চেনেললৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে যদি আপোনালোকৰ কোনোবা এনেকুৱা ব্লগিং চাই ভাল পোৱা ফ্ৰেণ্ড বা ফেমিলিৰ মেম্বাৰ কোনোবা আছে তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা লাগে কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব। তেতিয়াহ'লে মই ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে অলপ মই পেকিং কৰি লওঁ। মোৰ আজি পেকিঙত মানবিকাৰ কাপোৰ অকল পেকিং কৰিম। তাৰপিছত তাইৰ বেগটো হৈ যোৱাৰ পিছত যদি ৰয় মোৰ অলপ কাপোৰ ভৰাম আৰু নহ'লে মই মোৰ এটা বেলেগ বেগ কৰিম। এনেও বেলেগ এটা বেগ ল'বই লাগিব। আজি তাইৰখিনি পেকিং কৰি থৈ দিওঁ, যিখিনি মানে তাই নিপিন্ধে এইখিনি গোটেইখিনি গৰম কাপোৰখিনি, এইখিনিতো আৰু এইকেইদিন পিন্ধা নাযায়, সেইকাৰণে মই এইখিনি বান্ধি লওঁ। আৰু কি ক'ম, চাই থাকিব ভিডিঅ'টো আপোনালোকে। তেতিয়াহ'লে মই কামবিলাক ষ্টাৰ্ট কৰিছোঁ। দেখিলে নহয় অকণমান ভৰালোঁ, একেবাৰে অলপে হয়, আধাতকৈও কম বুলি ক'ব পাৰি। একচুৱেলি ভাবিছিলোঁ এনেকুৱা দুটা বেগ লৈ যাম আৰু মোৰ গোটেইবিলাক কাপোৰ একদম ধৰিব, মোৰ আৰু মানবিকাৰ গোটেইবিলাক হৈ যাব তেনেকৈ ভাবিছিলোঁ। একেবাৰে মিছা কথা হয়, কোনো কাৰণত নধৰে। সেয়ে ভাবিলোঁ দুটা বেগে ল'ম আৰু যিখিনি আমাৰ একদম ইম্পৰ্টেণ্ট হয় বৰ্তমান পিন্ধিব লাগিব বা যিবিলাক বস্তু আমি বৰ্তমান আমি ইউজ কৰিব লগা আছে সেইখিনিয়ে ল'ম। আৰু কেইদিনমান দেৰিকৈ দাদাক ক'ম যে লৈ যাবৰ কাৰণে বাকীখিনি কাপোৰ। আৰু মানবিকা এতিয়াও শুয়ে আছে, তাই বহুত দীঘলকৈ টোপনি মাৰিছে আজি। ভালে পাইছোঁ মই শুই থকাৰ কাৰণে। মই এতিয়া কিটচেন যাম, তাই শুই থাকোঁতে অলপ ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। আধাতে উঠি যাব তাই, খানাটো বনোৱা অলপমান ষ্টাৰ্ট কৰোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া বলক মোৰ কিটচেনলৈ বলক, মই কি বনাওঁ আপোনালোকক দেখুৱাই যাম, চাই থাকিব ভিডিঅ'টো। মই ভাবিছিলোঁ এতিয়া ঘুগুনি বনাম বুলি কাবুলী বুটৰ, কিন্তু দেউতাই লৈ আহিলে চাওকচোন মাছ লৈ আহিলে। সেইকাৰণে এতিয়া বুটখিনি এতিয়া নবনাওঁ, গধূলিকৈ ঘুগুনি বনাই খাব লাগিব। আৰু এতিয়া মই এই মাছখিনি ফ্ৰাই কৰিম আৰু ইয়াৰে এপিচ বনাম অকল মোৰ কাৰণে। मेरा बेटा उठ गया, जाग गया, मेरा बेटा जाग गया, आलू आलू आलू, मेरा कुक्कू मेरा बेटा जाग गया, मेरा कुक्कू जाग गया, उठो उठो बेटा, उठो तो नहीं उठना,
Kawa. Kawa. Kawa mela kuku ko. Kawa mela बेटा को. उठिए तो बेटा सुसु करना है अभी आपको बेड में सुसु नहीं करते उठिए तो कुकू आलू आलू मेला कुकू उठ गया आई आलू 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 बेटा नहीं उठना बेड में सुसु नहीं करते बेटा बेड में सुसु नहीं करना चाहिए आइए अभी सुसु कर दोगे बेड में मुझे पता है उठो नहीं उठना कुकू नहीं उठना उठिए तो आप उठिए तो थोड़ा सा आइए तो उठिए तो आओ तो सुसु करना है कुकू आओ तो सुसु नहीं करना आपको बेड में करने से लेकिन मैं मालूंगी आपको आपके टीकू में मालूंगी मैं टीकू में मालूंगी सुसु अगर बेड में कर लूँगा तो आओ 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 टाटा आओ तो बेड में सुसु नहीं करना है बेटा मल्ला कुकू उठ गया क्या है बेटा उठ गया मल्ला कुकू को भूख लगी है और भूख लगी है पुकुले में खाना देती हूँ कुकू को जूजू पियेंगे कुकू मेला ৰাতিৰ টাইম হৈছে মায়ে ভাত বনাইছে কি বনাইছে দেখুৱাইছোঁ ৰ'বক এয়া ঔটেঙা বনাইছে ঔটেঙা আৰু মাছ দিনৰ মাছখিনি এতিয়া ঔটেঙা দি বনালে আৰু মায়ে ইফালে অলপমান ৰুমটো চিডিল কৰি আছে মানে বস্তুবিলাক সামৰি আছে আৰু এতিয়া আমি এটা মাৰ ইণ্টাৰভিউ ল'ম মা আমি যে যাম কেনেকুৱা লাগিছে ক কেনেকুৱা লাগিব দুখ লাগিছে কাৰ কাৰণে বেছি দুখ লাগিছে মোৰ কাৰণে না মানবিকাৰ কাৰণে দেউতাৰ কাৰণে বেছি তথাপিতো চুবৰ কাৰণে বেছি বেয়া লাগিছে অকণো দুখ লাগিছে এতিয়া নাকান্দি আইতাক ক্ৰীম লগাই দিছা তুমি ক্ৰীম লগাই দি আছা দেখিছা না উঠটো তাই ফুলাই লৈছে আজি পৰি পেলাই আমিতো আহিয়ে থাকিম হয়নে বেটা আহি থাকিবানে আইতাক লগ কৰিবৰ কাৰণে আহি থাকিবানে কুকু বাদ দিয়া আহি থাকিবানে বেটা আইতাৰ ওচৰত চব কথাই মনত পৰিব দেখা আমি কৈতকটো মুহূৰ্ততে থাকিবই নোৱাৰিম ভিডিঅ' কল কৰি থাকিবি ন বেটা ভিডিঅ' কলত কথা পাতি থাকিবানে তুমি আইতাৰ অঁ আৰু আমি ব্লগ বনাই থাকিম নহয় সদায় আইতা চাই থাকিব হয়নে ঘৰক ঈশ্বৰে ভালে কুশলে ৰাখক আহি সেয়ে কামনা এদিনলৈতো যাবই লাগিব ছোৱালী মানুহ দুখটো লাগিবই আজি অত দিন থাকিলেতো দুখ লাগিব তই আৰু তেনেকুৱা যোৱাও নাই নহয় তাত একেবাৰে থাকিবৰ কাৰণে এতিয়াহে যাবি বেয়া মই ভাবিছিলোঁ মাৰ ৰিয়েকশ্যনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কিন্তু মই যিমানে সুধিছোঁ মাক সিমানে মানে কান্দাটোহে আৰম্ভ হৈছে বেছি কান্দাটোহে বেছি হৈছে সেইকাৰণে বেছি নুসুধোঁ আৰু বেছি সুধিলে বেছিকৈ কান্দি থাকে সেইকাৰণে মই আৰু বেছি নুসুধিলোঁ এতিয়া ৰাতি হ'লে ভাত খাবও সময় হৈছে মাৰ অলপমান কাম আছে ময়ো কৰিলোঁ বাৰু অলপমান চিডিল কৰিলোঁ এতিয়া ভাতে খাম আৰু ভাত খাই পেলাই শুই যাম মানবিকাকো খুৱাম তাই বহুত উৎপাত কৰি আছে এতিয়ালৈ ৰাতি 10টা বাজিল টোপনি অহা নাই আৰু মই এইখিনিতে শেষ কৰিম ভিডিঅ'টো তাই আহিছেয়ে
আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ তেতিয়াহ'লে ৰ'বাচোন বেটা গুড নাইট বলো বেটা ইচিট তো আই ড্ৰপটো তাই এনেকৈ গালত ঘঁহি লৈছে কিবা এটা পালে হ'ল আৰু সকলোবিলাক গালত চুলিত চব ঘঁহি লয় আৰু মই ভিডিঅ'টো শেষ কৰিছোঁ এতিয়া বাই বাই